ছবি পাৰিব নাই? 1 2 3 go এখন বেনাৰো ইয়াত প্ৰস্তুত কৰিছে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ উদ্যোগত শিৱসাগৰৰ হাঁহচৰাবাসীৰ সহযোগত তাতে আকৌ আমি ND24 আহি উপস্থিত হলোহি আৰু ND24 ইয়াতে আয়োজন কৰিছে ভোগালীৰ ভোগ আৰু আজি এই মোৰ ঘৰখনলৈ অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী আহিব কিমান এখন নদন বদন আমাৰ গাঁৱৰ ঘৰ কল্পনা কৰকচোন কিন্তু এই কল্পনা আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ চেষ্টাহে কৰিছোঁ আপোনালোকে কল্পনাৰ সাগৰত ডুবি নাথাকিব সকলোৱে নিজৰ গাঁওখন নিজৰ ঘৰখন এনেধৰণে সৃষ্টি কৰাৰ চেষ্টা এটা মনতে পুহি ৰাখিব যি কি নহওক মই চক্ৰপাণি পৰাশৰ আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ আৰু আজি গাঁৱৰ ৰাইজো আহিছে সকলোকে এই আমাৰ ঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে ভালে ককাইদেউ নমস্কাৰ আমাৰ ঘৰলৈ স্বাগতম জনাইছোঁ ধন্যবাদ সকলোকে স্নেহ শ্ৰদ্ধা জনাইছোঁ মৰম জনাইছোঁ আৰু ভোগালী বিহুৰ উল্লেখ জনাইছোঁ ধন্যবাদ ককাইদেউ আমি ভোগালীৰ ভোগৰ আয়োজন কৰিছোঁ আৰু গাঁওবাসী আহিছে আৰু ইতিমধ্যে আমাৰ আমন্ত্ৰিত অতিথিসকলো আহিছে ঘৰৰ ভিতৰতে আছে এবাৰ কথা পাতোঁ আৰু আমাৰ অতিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে পিঠা পনা খোৱা হৈছে আৰু কি খালা তিলপিঠা খাইছোঁ আৰু মিঠৈ এতিয়ালৈকে হাঁহ চোৱা লগাই নাই হয় ইমান ধুনীয়াকৈ এটা পৰিৱেশ কৰি তুলিছে ইমান ধুনীয়া এটা পৰিৱেশ দিছে লাচিত সেনাৰ আৰু অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াসকলে গতিকে সংগঠন দুটাৰ কাৰণে এটা জোৰদাৰ হাত তালি লাগে ৰাইজ একেলগে হয় লগতে ND24 আমাৰ অতিকে মৰমৰ সুদক্ষ সাংবাদিক মোৰ দুজন ভাই আছে ইয়াত ৰাজদীপ বাইদেউ চক্ৰপাণি পৰাশৰ ইমান ধুনীয়া এটা অনুষ্ঠান গতিকে তেওঁলোকৰ কাৰণে এটা জোৰদাৰ হাত তালি একেলগে এটা উকি লাগে উকি তেতিয়া ভাল লাগিব ছোৱালীবিলাকৰ মাতহে ওলাই আছে ল'ৰাবিলাক ক'ত গ'ল অকণমান জোৰদাৰ একেলগে ঠিক আছে এটা বিহু গাই দিছোঁ ঢোলটো দিয়া ঢোল এটা পথাৰত হাল বাই থাকোঁতে লিখা এটা গীত জানমণি কেছেটত লিখিছিলোঁ এই গীতটো আপোনালোকৰ মুখে মুখে আছে সেই গীতটো অকণমান গাই দিছোঁ দেই সকলোৱে কিন্তু হাত তালিটো থাকিব লাগিব তেতিয়া ভাল লাগিব নহ'লে বিহু নালাগিব কাহিলি পুৱাতে
বিয়া তোলা দি জানই তোমাকে মুঠি মুঠি করি বহুত ঠাণ্ডা পৰিছে পিছে ৰাইজে কাপোৰৰ তলৰ পৰা হাতখন উলিয়াব লাগিব তেতিয়াহে বিহু হ'ব লাগিব লাহে লাহে হয়নে একেলগে সেইফালে ছোৱালীখিনি আছে অলপমান এইফালে আহিব লাগে ইয়াত নাছিলে ভাল হ'ব নহ'লে টিভি পৰাত দেখা নাযাব আটাইখিনি এইফালে আহি দিয়ক অলপ নাচনীবিলাক ভিতৰলৈ পঠাই দিয়ক তেতিয়া ভাল লাগিব এটা ইমান ধুনীয়া পৰিৱেশ জুহাল সেইকাৰণে মই লিখিছিলোঁ কিছুদিনৰ আগত এটা গীত চিচাপ আছেনে ঐ হে খোলা ঘূৰৰ খেতিখন মানে ইংৰাজী নতুন চন পালেহি ভোগালী বিহুখন নেপাতি কেনেকৈ থাকো এইফালে দেখিছেনে ঐ কেৰাহীত পাতিহা কোমোৰা এই জুহালত গাহৰি খৰিকা অঙঠা ইমান ধুনীয়া অঙঠাত গাহৰি খৰিকা ইফালে ভিতৰতে কলহৰ উতলা মিঠা সাজ নেখায়নো কেনেকৈ আৰু এই মেজিয়ে ঘুমৰিয়ে জানৈ ও খৰিনো কি দখৰা ও ভেলা ঘৰৰ শুৱনি নৰা এ বিহুৰে ঘুমৰিয়ে জানৈ এ তুমি আমার নাচনি ও জাকতে বৈ দিলি কি থকা বিহু বুলি এই কথাকেইটাকে গান কৰিছোঁ অকণমান সকলোৱে হাত তালি লাগিব একেলগে ঐ খোলা ঘূৰৰ খেতিখন ইংৰাজী নতুন চন পালেহি ভোগালী বিহুখন নেপাতি কেনেকৈ Dios
ককাইদেউ ধন্যবাদ, কিন্তু মই ককাইদেউৱে কৈছে হ'ব নেকি, কিন্তু মই ৰাইজৰ ওচৰলৈ যাম। ককাইদেউ আৰু কোনটো গান লাগিব, কোনটো গান সেইটো কৈ দিব লাগিব। কেঁথা দৈ, কেঁথা কম্বল, মই গম পাইছো কেঁথা কম্বল লাগিব। ছোৱালীখিনি আহিব লাগিব। কেঁথা কম্বলটো লাগিব বোলে, তাৰপিছতহে বিদায় দিব। এবাৰ এটা কাম কৰোঁ, মই ভাবিছোঁ বহুতে আপোনালোকে কৈ আছে আজিৰ নৱপ্ৰজন্মই এইসমূহ আমাৰ বস্তু চিনি নাপায়, এবাৰ চিনাকি কৰি দিওঁ আহক, তিনিগৰাকী আহক। মই আগতে কৈছোঁ কোনটোক কি কয়, এবাৰ কৈছোঁ এইটোক কয় কি জাপি, ডাঙৰকে এইটোক কি কয় জাপি। জাপি বহুতে চিনি নাপায়, মই সেইকাৰণে কৈছোঁ আমাৰ অসমীয়া ছোৱালীয়ে, অসমীয়া যুৱকে, আমাৰ গাঁৱৰ কথা কৈছোঁ, সকলোৱে চিনি পায় কিন্তু বহুতে নাপায়। এইডালক কি কয় জুৱলি, এইডালক কি কয় ডাঙৰ, এইখন মই, ডাঙৰকে কৈ যাব লাগে তেতিয়া ভাল লাগিব। আৰু এইফালে সেই দুটা চেপা আৰু জুলুকি আৰু চেপা। বাৰু যি কি নহওক, এবাৰ এটা কাম কৰোঁ, আমাৰ শিল্পীৰ দল সাজু হৈ আছে, গাঁৱৰ কণমানিকেইটাও কিবা অনুষ্ঠান এটা কৰিব ইয়াত, তেওঁলোক সাজু হয় মানে আমাৰ পিছফালে চৌকাত জুই জ্বলিছে আৰু কেৰাহীত মাংস উতলি আছে। বৰালি মাছকেইটা যে আৰম্ভণিত দেখাইছিলোঁ কি হৈ আছে এবাৰ চাই আহোঁ ব'লা। শৃংখল বিষ্ণু কোনফালে যাব লাগিব, আহা মই তাৰ পৰা দেখাম, আপোনালোকে নাপাব আৰু আমাৰ গাঁৱৰ বোলে বৰালি মাছটো লাগিছিলে। আহক, এইফালে চৌকাত কি কি চলি আছে। আমাৰ কেমেৰা আহি ইয়াত পাইছেহি নাই, আহি আছে কেমেৰা। এইটো সেই বৰালিটো, এইটো এতিয়া কটা হ'ব। শৃংখলা এবাৰ দাঙি দিয়ক বৰালিটো। কটাই নাই এতিয়ালৈকে। এয়াহে আমাৰ ভোগৰ দৰিকাৰ বৰালি 7 কেজি ওজনৰ। আজি এতিয়া কাটি মেলি মই ক'বলৈ পাহৰিছিলোঁ আচলতে, মোৰ এইকেইদিনতে এটা বেপাৰী বুলি এটা গান অসমৰ ৰাইজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে মোক অকণমান সহায় কৰিব, চেনেলটো একেবাৰে নতুন, বিপিন চাওদাং মিউজিকেল বুলি আছে, তাতে এই ৰাজদ্বীপ বাইলুঙে মোক অকণমান সুবিধা দিছে, এই কথাখিনি কৈ দিয়কচোন আপুনি। হয়, এটা নতুন চেনেল মোৰ বিপিন চাওদাং মিউজিকেল, তাতে সেই গানটো সন্নিৱিষ্ট কৰা হৈছে। ইউটিউবত আপোনালোকে মাৰিলে পাব, বেপাৰী, বিপিন চাওদাঙৰ বেপাৰী। কাক বেপাৰী বুলি ক'লে দাদা? আচলতে আমি নিজেই বেপাৰী আছিলোঁ সৰুতে এইবোলে আপোনালোকে জানে মই ঘৰে ঘৰে ভিক্ষা কৰি ফুৰিছিলোঁ এটা সময়ত। তাৰপিছত অকণমান যেতিয়া ডাঙৰ হ'লোঁ, হালোৱা হ'লোঁ, তাৰপিছত যেতিয়া অকণমান ভাৰখন ল'ব পৰা হ'লোঁ, তেতিয়াৰ পৰা কিন্তু মই বেপাৰী কৰিছিলোঁ। পাণ বেপাৰ, তামোল বেপাৰ, কুকুৰা, হাঁহ, গাহৰি আদি চব কৰিলোঁ আৰু জীৱনত। বিয়া এখন ফিক্স হৈছে ন তাৰ, গতিকে অকণমান পলম হৈছে বুলি কৈছে। আৰু এইবাৰ মই আমাৰ বাকৰিলৈ আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ গাঁৱৰ কণমানি, অকণমান ঘৰৰ ভিতৰৰ পৰা ওলাই আহিলে, খুব ধুনীয়া লাগিছে দেখিবলৈ, সাজি কাচি আহিছে ছোৱালীজনী। আছেনে মাইকটো? শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বৰ্ষৰ, নৱবৰ্ষৰ, ভোগালী বিহুৰ। অশেষ ধন্যবাদ চতুৰ্কণীদা, ইমান সুন্দৰ অনুষ্ঠান আচলতে। মোৰ হয়নে? সকলোৱে নাচিব লাগিব আৰু চক্ৰদাকো এবাৰ নচুৱাম, ৰাইজসকল অকণমান চিঞৰিব লাগে, সকলোৱে নাচিব নাই আৰু অকণমান জোৰদাৰ হ'ব লাগে, একদম হাত হয়। ময়ূৰীক আকৌ মৰম জনাবলৈ উদ্যোক্তা আহি পালে, গামোচাখন তুলি ল'ব লাগিব। তুমি গাই থাকা তাৰ মাজতে।
শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ দাদা। আৰু প্ৰাণদীপৰ বাবে এখন গামোচাৰে আমি মৰম যাচিম, গামোচাখন আনিবলৈ অনুৰোধ কৰিছোঁ, কিন্তু জাপিটো পিন্ধাই দিলে দিগদাৰ হয় অকণমান। এইটো ভাল বস্তু ল'লোঁ জাপিটো। বহুত ভাল লাগিছে। প্ৰাণদীপ, যোৱা বছৰৰ যিটো গীত তোমাৰ, সেই গীতটোৰ কথা অকণমান কৈ দিয়া, সকলোৱে শুনিলে ইমান ধুনীয়াকৈ। মইনা তুমি জুই, মইনা তুমি জুই। আৰু এই বছৰ কেইদিনমানৰ আগতে এটা গীত ওলাইছে কনেং, আপোনালোকে শুনিছে নাই মই নাজানো। আৰু ইমানখিনি মৰম দিছে, এই আৱাহতে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইমান এটা ধুনীয়া অনুষ্ঠানত উপস্থিত হ'বলৈ পাই মই বহুত সৌভাগ্য মানিছোঁ। আৰু ND24 সমূহ বিষয়ববীয়া চক্ৰপাণি দা, ককাইদেউকে, প্ৰমুখকৈ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা হাত চাপৰ হ'ব লাগে সকলোৰে কাৰণে। মইনা তুমি জুই দিয়া এখন গামোচা পিন্ধাই ধন্যবাদ। আৰু প্ৰাণদীপক মই এৰি দিছোঁ বাইদেউ। মই বেছি সময় নলওঁ, এটা গীতে গাম। নাচনীবিলাক আছে নে ইয়াতে? অলপ চিঞৰবিলাক লাগে দেই, ঠাণ্ডা লাগিছে নেকি? নাচিব লাগিব গতিকে। -1 মইনা তুমি জুই এইবাৰতো আটাইতকৈ হিট গান ইয়াই নাই আটাইতকৈ কনেংটো। ট্ৰেকটো চাম। কিবোৰ্ডখন নামাজ যাব নেকি? সকলোকে নতুন বছৰৰ লগতে ভোগালী বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ সেৱা জনাইছোঁ। আৰু গাব লৈছোঁ মইনা তুমি জুই। আৰু গানটো কোনে কোনে শুনিছে? চিৰঞ্জন লাগিব দেই। আহক বা নাহকে ও মোৰ জান মইনা চকুনে টোপনি তাৰপিছত আহিবি ইমান কিন্তু চেঁচা হৈ থাকিলে নহ'ব, মোৰ লগত গাব লাগিব। কিনো কৰো হাই হাই ইমান ধুনীয়াকৈ তুমি ফটো দিলে কৈ গালতে লাগৰে ধেমাই চকুটা কবি ধুলি ওলাব নোৱাৰি গাঁৱৰ লগৰবোৰৰ মুখে মুখে মাথোতাই আজিকালি কৰি দিব। প্ৰশ্ন আছে মোৰ দুটামান। প্ৰথমে শুভেচ্ছা, তাৰপিছত গামোচা, আৰু তাৰপিছত এটা প্ৰশ্নটো এইটো যে ছোৱালীবিলাকৰ অন্তৰত জুই মানে মন সেমেকি গৈছে, দুখ লাগি গৈছে, আশ্চৰ্যৰ এংগেজমেণ্ট হৈ গৈছে আৰু কেইদিনমানৰ পিছত বিয়া হ'ব। কাৰ বেয়া লাগিছে? হাত দাঙি এইবোৰ এনেকুৱা কথা। কিন্তু প্ৰথমতে মই হাঁহচৰবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত বহুত হিয়াভৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজীৱ দাস, চক্ৰপাণীৰ সৰস্বতীৰ লগতে ND24 সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ অনুষ্ঠানলৈ মতাৰ বাবে, আৰু ভোগালী বিহুৰ ওলগ জনাইছোঁ সকলোলৈকে। আৰু ND24 জৰিয়তে সকলো অসমীয়া ৰাইজলৈ ভোগালী বিহুৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু বীৰ লাচিত সেনাই খুব ধুনীয়াকৈ বীৰ লাচিত সেনাৰ অসমীয়া যুৱ মঞ্চ শিৱসাগৰ হাঁহচৰবাসীয়ে খুব ধুনীয়াকৈ আয়োজন কৰিছে। বহুত বহুত ধন্যবাদ জনাইছোঁ। শৃংখল আছে, বিষ্ণু আছে, সকলোৰে নামবোৰ নাজানো। এটা জোৰকৈ হাত চাপৰ হ'ব লাগে আপোনালোকৰ পৰা। ধন্যবাদ। শৃংখলে এখন গামোচা হাতত লৈ আছে তোমাৰ বাবে। শৃংখল
এই লগৰে ক'ত আছে ধন্যবাদ হাত চাপৰি দিয়ক পলম নকৰোঁ এতিয়া বিৰাট বহি গাবা নে মোৰ হাত বহি গাবা বৰপাত্ৰ আহিছে আজি থিয় হৈ যাওঁ ঠিক আছে মঞ্চ আমি এই পিছত আমি সকলোৱে এবাৰ যিহেতু বৈবাহিক জীৱনৰ পাতনি মেলিছে গতিকে এটা সকলোৱে শুভেচ্ছা দিয়া ৰাইজে হাত চাপৰি আশীৰ্বাদ দিবা ধন্যবাদ জনাই দিছোঁ আৰু ৰাইজক যে হ'ল হাঁহিবোৰ নাইকিয়া হ'ব আৰু হ'ল হাইটো মনিটৰ হাই ভকেল হ'ল হ'ল সোমাই আছে খোল খাবলৈ মনিটৰ গেটটো খুলিলে হ'ল হেল্ল' 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 আৰক্ষী বিষয়াসকল আহিছে গামোচা এখন পিন্ধাম বুলি কৈছে আমি আৰক্ষী বিষয়াসকলৰ বাবে এটা হাত চাপৰি দিছোঁ ধন্যবাদ আপোনালোকৰ বাবে আমি সুখে শান্তিৰে আছোঁ অশেষ ধন্যবাদ বাইদেউ ভালে আছে বাইদেউ বাইদেউ এতিয়া প্ৰগ্ৰেম দেৰি হ'ব ৰাইজে কিবা কিবি গম পাইছে আৰু তো পাইপডাল থাকিব নে ডেফিনেটলি থাকিব সেইটো আমাৰ এটা ডিউটিয়ে হয় আপোনালোকে সকলোৱে অনুষ্ঠানটো উপভোগ কৰক শান্তি শৃংখলা বজাই ৰাখি মই সকলোকে সেইটোৱে বিনম্ৰ অনুৰোধ কৰিছোঁ আমাৰ ফালৰ পৰা সেইটোৱে অনুৰোধ ধন্যবাদ বাইদেউ বাইদেউক এখন গামোচাৰে মৰম যাচিব বিচাৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে ৰাইজ সাৱধান থাকিব সাৱধান আশ্চৰ্য বৰপাত্ৰ তাৰ নামটো কিয় আছিলে কি শুনিব প্ৰথমতে ঠিক আছে গুণগুণাই চাওঁ প্ৰথমতে এবাৰ ঠাণ্ডাত কেনেকৈ অকণমান গাব লাগিব লগা এবাৰ চাওঁ এলাকে মইনা el waterfall kata samusere zimane hoke bora লগত গাব পাৰিব নাই যাম ছবি পাৰিব নাই 1 2 3 go যাও